খুলুমবাই নমস্কাৰ মই আমাৰ মিটিং চলোৱা ৰঞ্জন বৰুৱা ডাঙৰীয়া মোৰ পুৰণি বন্ধু যুৱকসকলৰ লগত বহুত বছৰৰ পৰা মিটিং কৰি আহিছে কাউন্সেলিং কৰি আহিছে এই কাৰণে বাৰে বাৰে উঠিব দিয়ে তো মই কৈছো তেখেতক বাৰে বাৰে উঠিব দিব নালাগে বুলি যিয়ে নহওক মই ধন্যবাদ জনালো আৰু আজি আমাৰ বড়োলেণ্ডৰ এটা বিশেষ কাৰ্যসূচী আমাৰ সমাজৰ বিভিন্ন স্তৰৰ যিখিনি লোক আছে সেই সকলক সবল আৰু শক্তিশালী কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লোৱা হৈছে এই প্ৰগ্ৰামত উপস্থিত আমাৰ কোকৰাঝাৰৰ যুৱ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া তামুলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া আমাৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন ডাঙৰীয়া আমাৰ শিক্ষা বিভাগৰ সঞ্চালক জেপি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আমাৰ সংগ্ৰাম ব্ৰহ্ম আৰু স্বপন দাস ডাঙৰীয়া NRDSৰ তৰফৰ পৰা আমাৰ সুবীৰ সৰকাৰ ডাঙৰীয়া আৰু এই প্ৰগ্ৰামটো মেনেজমেণ্ট কৰা বিৰিনা ভৰালী ডাঙৰীয়ানী আৰু সকলো ষ্টাফ এণ্ড টিম আৰু মোৰ আগৰ ফালে ইয়াত আজি উপস্থিত হোৱা মোৰ ভাইসকল ভনীসকল মই সকলোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নতুন এটা যাত্ৰা সকলোৰ কাৰণে এই যাত্ৰা ভালকে সফল হওক ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বিশেষভাৱে ময়ো দীঘলীয়া সময় সমাজৰ বিভিন্ন স্তৰত কাম কৰি আছিলোঁ আৰু যেতিয়া এক্টিভিষ্ট হিচাপে কাম কৰি আছিলোঁ পলিটিক্সত অহাৰ আগত বিভিন্ন ছেকশ্যনৰ লগৰ লগত তেখেতসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত ময়ো সন্মুখীন হৈছিলোঁ আৰু একেলগে বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ দেশখনৰ বহুত ভাল ভাল আঁচনি কেন্দ্ৰীয় চৰকাৰে আনিছে ৰাজ্য চৰকাৰবোৰো আনিছে ভাৰতৰ প্ৰত্যেকজন নাগৰিক ভাৰতৰ প্ৰত্যেকটা জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে ভাৰত চৰকাৰে প্লেনিং কৰে আৰু সেই প্লেনিংবিলাকৰ দ্বাৰা আমাৰ বিভিন্ন আঁচনিবিলাক তৈয়াৰ হয় আৰু সেই আঁচনিবিলাক ৰূপায়ণ হয় কিন্তু আজিলৈকে কেতিয়াবা ডাটাবিলাক চালে গম পায় যে বহুত ছেকশ্যনক আজিলৈকে ভালকৈ চুব পৰা নাই যাৰ কাৰণে এতিয়াও কিছুমান ছেকশ্যনৰ মানুহবিলাকে কিছুমান সমস্যাত ভুগি আছে আৰু আমি সকলো বিচাৰোঁ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল হ'ব লাগে দেশখন আত্মনিৰ্ভৰশীল হ'ব লাগে বুলি কোৱাৰ লগে লগে দেশৰ প্ৰত্যেকজন নাগৰিক সবল আৰু সক্ষম হ'ব লাগিব আমি যি কি নহওক কাম যি কি নহওক পৰিস্থিতিত মোকাবিলা কৰিবলৈ প্ৰত্যেকজন নাগৰিকে আমি সাজু হ'ব লাগিব দেশৰ প্ৰধানমন্ত্ৰীজনে কৈছে যে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'ব লাগে দেশৰ প্ৰধানমন্ত্ৰীজনে কৈছে যে আমাৰ ভাৰতবৰ্ষখন সকলোতকৈ শ্ৰেষ্ঠ হ'ব লাগে আৰু বিকশিত ভাৰত হ'ব লাগে আমিও বিচাৰোঁ আমাৰ চকুৰ আগতে কিছুমান দেশবিলাক বহুত আগুৱাই গ'ল যিসকলক প্ৰথম শ্ৰেণীৰ দেশ বুলি কোৱা হয় অৰ্থনৈতিকভাৱে সামাজিকভাৱে আজি শিক্ষাৰ দিশত হওক বা তেখেতসকলে হেল্থ ছেক্টৰতে হওক বিভিন্ন ছেক্টৰত তেখেতসকলে বহুত আগুৱাই গ'ল আৰু আমি পিছ পৰি আছোঁ ইয়াৰ বহুত কাৰণ আছে এটা হ'ল আমাৰ অঞ্চলবিলাকত কেতিয়াবা চৰকাৰৰ ভাল ভাল পলিচিবিলাকো আহি নাপায় আৰু আমাৰ অঞ্চলবোৰক নেতৃত্ব দিয়া নেতাসকলে এই সমস্যাবিলাক উপলব্ধি কৰিব নোৱাৰে যাৰ কাৰণে কোনোবা এজন নেতা হ'লেও সি 10 বছৰ 20 বছৰলৈকে নেতৃত্ব দিব পাৰে কিন্তু সি কোনো এটা সমস্যাটো ভালকৈ বুজি নাপায় যেনেকৈ এটা সময়ত কোকৰাঝাৰত হেল্থ ইণ্ডেক্সবিলাক যদি চাবলৈ যায় আমাৰ ইয়াত গোটেই ভাৰতৰ যিমানখিনি জিলা আছে ইয়াৰ তলৰ ফালে আছিলে
আমাৰ MMR IMR বুলি কয় মেডিকেল টাৰ্মত যিটো নেকি মৰ্টেলিটি আমাৰ প্ৰেগনেণ্ট ওমেনবিলাক শিশু জন্ম পোৱা সময়ত মৃত্যু হয়, শিশু জন্ম পোৱাৰ লগে লগে মৃত্যু হয়, তেনেকুৱা ৰেটবিলাক বহুত বেছি আছিলে। মাল নিউট্ৰিশ্যন, পুষ্টিহীনতা আৰু বিভিন্ন বেমাৰবিলাক আমাৰ অঞ্চলত আছিলে। আগতে মেলেৰিয়া হ'লেও বহুত মানুহ মৰি যায়, আমি তেখেতসকলক বাচাব পৰা অৱস্থা নাছিলে। আগতে হেল্থ ছাৰ্ভিচেছটো ভাল নাছিলে। তো তেনেকুৱা বিভিন্ন সমস্যা, স্কুলবিলাকত ড্ৰপ আউট হৈ আছে, ড্ৰপ আউট ৰেটটো বহুত হাই, এতিয়া লাহে লাহে কমি গৈছে। এই গোটেই কথাবিলাক চাই আমাৰ কাউন্সিলত, যদিও এইখন ৰাজ্য চৰকাৰ নহয়, যদিও এইখন কেন্দ্ৰ চৰকাৰ নহয়, এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰ, এই কাউন্সিল চৰকাৰত আমি স্পেচিয়েল কিছুমান ইনিচিয়েটিভ লৈছোঁ। আৰু প্ৰথমটো হৈছে আমাৰ চাইল্ড ফ্ৰেণ্ডলি BTR। আমাৰ প্ৰত্যেকজন শিশু যদি জন্ম পোৱাৰ পিছত এই শিশুটোক যদি আমি ভালকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাক প্ৰয়োজন যিখিনি খাদ্য লাগে, যিখিনি তাক নিউট্ৰিশ্যন লাগে, ফুড লাগে, এইখিনি যদি প্ৰপাৰকৈ যোগান ধৰিব পৰা যায়, শিক্ষা যি সময়ৰ পৰা আৰম্ভ হ'ব লাগে, সেই সময়ৰ পৰা যদি ভালকৈ শিক্ষা দিব পৰা যায়, সি এটা সময়ত নিজৰ ভৰিটো থিয় দিব, দেশৰো এটা সম্পদ হ'ব। আৰু মানুহ এজন যেতিয়া সম্পদ হ'ব, অকল এটা ঘৰৰ পৰিয়ালৰ, এটা জাতিৰ, এটা দেশৰ নহয়, ই বিশ্বৰ কাৰণে সম্পদ হৈ যায়। আজি আইনষ্টাইনৰ কথা পাতিলে, সি কোন দেশৰ নাগৰিক এইটো আমাৰ কাৰণে দৰকাৰ নহয়, সি কি আমাক দি গৈছে সেইটোৱে বহুত ডাঙৰ কথা। আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা কোৱাৰ লগে লগে সি কোন দেশৰ নাগৰিক সেইটো ডাঙৰ কথা নহয়। বিশ্বৰ মানৱ জাতিৰ কাৰণে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কিবা এটা দি গৈছে। আজি আমাৰ জীয়াই আছে এতিয়াও দলাই লামা, হিজ হলিনেছ দলাই লামা বুলি কোৱাৰ লগে লগে পৃথিৱীৰ মানুহে চিনি পায় সি কোন দেশৰ নাগৰিক, সি কি হয়, এইটো বহুত ডাঙৰ কথা নহয়। কিন্তু দলাই লামা বুলি কোৱাৰ লগে লগে এজন স্পিৰিচুৱেল লিডাৰ, যোনে নেকি মানুহক হিল কৰিব পাৰে, এই কথাবিলাক ওলাই যায়। তো সেইকাৰণে আমি শিশুসকলক গুৰুত্ব দিব লাগিব। আজি আমি দেখিবলৈ পাওঁ যে শিশুসকল স্কুললৈতো আহে, কিন্তু ড্ৰপ আউট হৈ যায়। ড্ৰপ আউট শব্দটো চবেই জানে, স্কুল ড্ৰপ আউট, কিন্তু অকল ড্ৰপ আউট নহয়, তাক পুছ আউট আৰু পুল আউটো কোৱা হয়। আমাৰ চৰকাৰী ভাষাত ড্ৰপ আউটটো ইউজ কৰে, কিন্তু মই যেতিয়াৰ পৰা শিক্ষাৰ কাম কৰিছোঁ 2006-ৰ পৰা, মই তেতিয়াই বুজি পাইছোঁ ইয়াত পুছ আউট আৰু পুল আউট হয়। আমিও এটা সময়ত পুল আউট হৈছিলোঁ, কিন্তু মই আউট নহ'লোঁ, মই ষ্ট্ৰাগল কৰি ৰৈ গ'লোঁ। আৰু আমাৰ সময়ত বহুত ল'ৰা ছোৱালীবিলাকে পুছ আউটো হৈছে। শিক্ষকসকলে তেতিয়া ডাঙৰ ডাঙৰ লাঠি লাই বহুত পিটে, যোনে পঢ়িব নোৱাৰে। কোনোবা কলেৰা ইনজেকশ্যন দিব গ'লে খিৰিকী জাপ মাৰি পলায় আৰু কেতিয়াও স্কুলত নাহে। তেনেকুৱা বহুত পৰিৱেশ হৈছে। আমি যেতিয়া স্কুলত পঢ়ি আহিছিলোঁ, তেতিয়া ড্ৰপ আউট ৰেটটো বহুত হাই আছিল। মোৰ দেন 40% হ'ব পাৰে আজিৰ তুলনাত চালে। কিন্তু লাহে লাহেকে এইবিলাক সংস্কাৰ হৈছে। আজিকালি ল'ৰা ছোৱালীক ভয় কৰিব নাপায়, লাঠি ল'বলৈ নাপায়, স্কুলত ভয় খুৱাবলৈ নাপায়। শিশুকালতে যদি ভয় খুৱাই থয়, ডাঙৰ হৈ সি বহুত ভয় কৰা হয়। সেইকাৰণে ল'ৰা ছোৱালীক ভয় খুৱাব নালাগে। আমাৰ ইয়াত গাঁওবিলাকত য'ত মাক দেউতাকসকলে বহুত বেছি শিক্ষা নাই, তেখেতসকলেও ভয় কৰে। মই বহুত ডাঙৰলৈকে ৰেডিঅ'টো লাৰিবলৈ ভয় কৰিছিলোঁ। আমাৰ ঘৰত ৰেডিঅ' নাছিলে, তো বেলেগৰ ঘৰত যেতিয়া যাওঁ ওচৰত ৰেডিঅ' দেখা পাইছিলোঁ, আৰু ৰেডিঅ'টো ঘূৰাই থাকে, চেনেল কাটি থাকে, কিবা কাটে। সেই সময়ত মই ভাবোঁ যে কেনেকৈ ঘূৰাই থাকে, এইটো দূৰৰ পৰা চাই থকা আছিলোঁ। কেতিয়াবা কোনোবাই কয়, এই বাবু যোৱাচোন, ৰেডিঅ'টো বন্ধ কৰি দিয়া, শেষ হ'ল বাতৰিটো। তো মই ভয় কৰোঁ, অলপ বেছিকৈ যদি ঘূৰাই দি ছিঙি যায়, মইতো বনাই দিব নোৱাৰিম। তেনেকুৱা মই ভয় কৰা আছিলোঁ। কাৰোবাৰ চাইকেলবিলাক যেতিয়া আমাৰ দিনত চাইকেল আহিল, চাইকেলটো বেলেগৰ চাইকেলটো মই কেতিয়াও চলোৱা নাছিলোঁ। ভয় লাগিছিলে, যদি চাইকেলটো চলাই কিবা ভাঙি যায়, মই কেনেকৈ বনাই দিম। এটা ভয় এটা আছিলে, মানুহবিলাকৰ ওচৰত যাবলৈ ভয় কৰোঁ। এই পৰিৱেশটোৱে তেনেকুৱা আছিলে। কিন্তু যেতিয়া মোৰ নিজৰ ল'ৰা জন্ম পালে, আমাৰ দিনটো কম্পিউটাৰৰ যুগ। সি চেণ্টেন্সটো ভালকৈ কোৱাৰ আগতে কিবা অসমীয়া কথা এটা, বড়ো কথা এটা বা
হিন্দী কথা এটা সেন্টেন্সটো ভালকে ক'বলৈ জানাৰ আগতে সি কম্পিউটাৰ লাৰিবলৈ পাইছে, লেপটপ লাৰিবলৈ পাইছে। সো আজিৰ জেনেৰেশ্যনটো তেনেকুৱা। তো সেইকাৰণে আজিৰ সময়ত আমাৰ ল'ৰা ছোৱালীক আমি আজি যে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ বুলি কৈছোঁ আমি, যে বড়োলেণ্ডখন চাইল্ড ফ্ৰেণ্ডলি কৰিব লাগিব। আজিও বহুত শিশু আছে যিবিলাকে চাইল্ড লেবাৰ হয়। শিশুসকলে লেবাৰ কৰিব লাগিলে ইয়াৰ শাৰীৰিক, ইয়াৰ মানসিক সব শেষ হৈ যায়। মই যেতিয়া হাইস্কুলত পঢ়ি থাকোঁতে হাল মাৰি আছিলোঁ, গৰুৰ পিছত ঘূৰি আছিলোঁ অকলে, তেতিয়া বহুত কথা চিন্তা কৰিছিলোঁ যে মোৰ জীৱনত আৰু একোৱেই নহ'ব নেকি, এনেকুৱা চিন্তাবিলাক আহে। তো এটা সময়লৈকে এই কথাটোৱে যদি মই পঢ়িবলৈ মন নাথাকিলেহেঁতেন বা পৰিৱেশৰ যদি মই দাগ হৈ গ'লো হয়, তেতিয়া মোৰ গোটেই জীৱনটো বেলেগ চাইডেদি গুচি গ'লহেঁতেন। কিছুমান দোকানবিলাকত মই যোৱা 10 বছৰত দেখিছোঁ, নেশ্যনেল হাইৱেত ৰঙিয়াৰ পৰা কোকৰাঝাৰলৈ আহোঁতে মানে কিছুমান আজিকালি 4 লেন হ'ল, তেতিয়া সৰু ৰাস্তা আছিলে। কিছুমান দোকানত দেখা পাওঁ সৰু সৰু শিশুবিলাকে গিলাচ ধুই থাকে। যেতিয়া 2006ৰ পিছত মই ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ যদিও এক্টিভিজিমত অলপ মই আছিলোঁ বেলেগ আৰু হিউমেন ৰাইট, মানৱ অধিকাৰৰ কথাবিলাক, শিশুৰ অধিকাৰৰ কথাবিলাক যেতিয়া পঢ়িলোঁ জানিলোঁ, তেতিয়া মই দোকানবিলাকত কোৱা আছিলোঁ যে এই শিশুটো নাৰাখিব, কিন্তু আপুনি জেলত যাব বুলি। কেতিয়াবা এৰি দিয়ে, কেতিয়াবা থাকে, তেনেকুৱা সংগ্ৰামবিলাক আমি কৰি আহিছিলোঁ। গতিকে আজিৰ সময়তো ড্ৰপ আউটটো কিয় হয় এই ডেটাটো আপোনালোকে ওলাব লাগিব। এজন শিশুৰ কাৰণে ফ্ৰেণ্ডলি পৰিৱেশ আমি কেনেকৈ দিব পাৰোঁ এইটো আমি চাব লাগিব। ৰিয়েল টাইম ডাটাটো ওলাব লাগিব। ঘৰত মাক দেউতাকেও গালি পাৰে নেকি শিশুক, কিবা ভয় খুৱাই নেকি, স্কুলত যাই চাব লাগিব যে স্কুলত মানে শিক্ষকসকলে কিবা কৈছে নেকি। মই যোৱা 3টা বছৰত যিমান স্কুলত গৈছোঁ, কেতিয়াবা গণ উৎসৱতো গৈছোঁ, বেলেগ টাইমতো গৈছোঁ, প্ৰায় মোৰ দেন 50% স্কুলত এতিয়াও মই লাঠি দেখা পাইছোঁ। মই সোধো যে এই লাঠিডাল কিয় ৰাখিছে, তো ছাৰ বাইদেউসকলে কয় ছাৰ মানে অলপ ভয় খুৱাব লগা হয় বুলি কেনে। মই কৈছোঁ ভয় নোখোৱাকৈ শিকাব লাগিব, ভয় নোখোৱাকৈ শিকাব লাগিব, মৰমেৰে শিকাব লাগিব। মৰমটো কি হয় এইটো বুজাই দিব লাগিব সৰুৰ পৰাই, নহ'লে ডাঙৰ হৈ পেলাই সি ভাইলেণ্ট হৈ যাব। তো সেইকাৰণে শিক্ষাৰ যিটো ভেলু এইটোহে আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। তাক টেক্সট বুকত লিখা আখৰকেইটা মুখস্থ কৰাত জোৰ দিলে নহ'ব। আমাক ৰিজাল্ট লাগে। সো টেক্সট বুকত লিখা থকা আখৰকেইটা মুখস্থ কৰাৰ কাৰণে আমি লাঠি লৈ হ'লেও ভয় খুৱাই হ'লেও এইটো শিকাবলৈ চেষ্টা কৰোঁ। কিন্তু এটা ছাবজেক্টটো, এই ছাবজেক্টৰ মেইন মানে তাৰ মিনিংটো কি, ইয়াৰ পাৰ্পজটো কি, ইয়াৰ কনচেপ্টটো কি, এই কথাখিনি বহুতে বুজাই নিদিয়ে। তাৰ কাৰণে অসুবিধাটো হৈছে। এইকাৰণে আমি শিক্ষকসকলৰো বহুত ট্ৰেইনিং কৰাই আছোঁ। টিচিং যিটো জব, শিক্ষা দান কৰা যিটো চাকৰি, সেইটো মানে চাকৰি নহয়। এইটো চাকৰি হয়, দৰমহা পায়, বাট টিচিং যিটো মেথড এইটো এটা আৰ্ট হয়। চবেই শিকাব নাজানে। মইতো ক'ম যে কোনোবা গ'ল্ড মেডেল পাই ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি অহা ল'ৰা বা ছোৱালীও ভাল শিক্ষক নহ'বও পাৰে। তাতকৈ কম মাৰ্কছ লৈ পাছ কৰা ল'ৰা বা ছোৱালীও ভাল শিক্ষক হ'বও পাৰে। আমাৰ সময়ত আমি হাইস্কুলত পঢ়ি থাকোঁতে মেথছৰ টিচাৰ নাছিলে মেট্ৰিক পৰীক্ষা দিয়া সময়ত। তো যিজন মেথছৰ টিচাৰ আছিলে সি বাকীখিনি মেথছ শিকাই গ'ল, জেমেট্ৰিক শিকাব নাপালে। আমি মেট্ৰিক পৰীক্ষা দিব লাগে, কিন্তু জেমেট্ৰিক ক্লাছ হোৱা নাই। সেই সময়ত মই জেমেট্ৰি কি ইয়াৰ কনচেপ্টটোৱে ভালকৈ বুজি পোৱা নাছিলোঁ। তো আমাৰ গাঁৱতে আছিলে, 2-3 বাৰমান মেট্ৰিক ফেইল হ'ল, কিন্তু মেথছত সদায় লেটাৰ পায়। তো সেই মানুহজনৰ তাত যাই মই মেথছ শিকিবলৈ গ'লোঁ যে দাদা মোক মেথছ শিকাব লাগে। তো সি ক'লে যে মই মেট্ৰিক ফেইল হৈ থকা মানুহ কি শিকিবলৈ আহিছা। মই ক'লোঁ মেট্ৰিকহে ফেইল কৰিছে আপুনি, মেথছততো আপুনি 80 নম্বৰ পায়। সো এই মানুহটোক যদি আমি পিক আপ কৰিলোঁ হয়, হয়তো সি চাইণ্টিষ্ট হৈ গ'লহেঁতেন। কিন্তু সেই সময়ত তেনেকুৱা পৰিৱেশ নাছিলে। তো তাৰ পৰা মই জেমেট্ৰিক শিকিলোঁ। তেতিয়া 50 মাৰ্কৰ আছিলে ছেকেণ্ড পেপাৰখনত। আউট অফ 50, 47 মাৰ্কছ পাইছিলোঁ মই তেখেতৰ পৰা শিকি। শিক্ষকতকৈ এনেকুৱা ভালকৈ মাত্ৰ 3টা ইভিনিং শিকাইছে মোক। ইমান ভালকৈ এংগলবিলাক শিকাইছে, মই মানে খুব ভালকৈ শিকিবলৈ পাৰিলোঁ। ঠিক এই টিচিংটো এটা আৰ্ট হয়। এতিয়া আমাৰ ইয়াত কি হৈছে, আমেৰিকাত বহুত কাউন্সিলৰ আছে, বহুত বছৰ আগতে কাউন্সিলৰ এপইণ্ট কৰিছে। আমাৰ ইয়াতো কাউন্সিলিং চেলবিলাক কলেজত আছে, ক'ৰবাত আছে। ষ্টুডেণ্টবিলাকৰ প্ৰব্লেমবিলাক ট্ৰাবল শ্বুটিং কৰা মানুহ নাই।
সো এজন টিচাৰে শিকাই আছে ল'ৰা ছোৱালী আয়ত্ব কৰিব পাৰিছেনে নাই এইটো মানে জানিব লাগিব তো গতিকে আজি এই কথাবিলাক চিলড্ৰেনছ বা চাইল্ড বুলি কোৱাৰ লগে লগে তাৰ কি প্ৰব্লেম আছে এইটো আমি চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ মিছনত ওলাব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি যেতিয়া আপোনালোকে কামটো কমপ্লিট কৰিব 3 মাহৰ ভিতৰত তাতে যি এটা ৰিপৰ্ট ওলাই আহিব এই ৰিপৰ্টৰ ওপৰত এনালাইচিছ কৰি ৰিচাৰ্চ কৰি স্কুলৰ আমাৰ পলিচিটো হ'ব এতিয়া বড়োলেণ্ডত আমি 1 ষ্টুডেণ্ট 1 ফাইল এটা পলিচি লৈছোঁ 1 ষ্টুডেণ্ট 1 ফাইলটো কিয় লৈছোঁ আমি পলিচিটো যে আমাৰ ডাইৰেক্টৰ এডুকেশ্যন ছেক্ৰেটাৰী দুইজনো শিক্ষাত মানে খুব ভালকে এটেন্টিভলি বা সিৰিয়াছলি কাম কৰি আছে আমি যে ষ্টুডেণ্ট এজনে ক্লাছ 1ৰ পৰা বা কোৰ পৰা বা অংগনবাড়ীৰ পৰা তেখেতে মানে কেনেকৈ ড্ৰপ আউট হয় কি কাৰণত ড্ৰপ আউট হয় এই কথাবিলাক আমি ওলাব বিচাৰিছোঁ সি মানে তাৰ লাৰ্নিং যিটো কেপাচিটি এইটো কাৰোবাৰ বেছি কাৰোবাৰ কম হৈ আছে এই কাৰণবিলাক আমি ওলাব বিচাৰিছোঁ এজন টিচাৰে শিকাইছে এখন স্কুলত 5 জনে ফাৰ্ষ্ট ডিভিজন পাইছে 15 জনে ছেকেণ্ড ডিভিজন মানে 50 জনে থাৰ্ড ডিভিজন আৰু বহুতে ফেল হৈছে তো সেইটো কিহৰ কাৰণে হৈছে এইটো একদম মানে ট্ৰেকিং কৰিবৰ কাৰণে যেনেকৈ মেডিকেলত বেমাৰী এজন আহিলে লগে লগে এটা ফাইল বনায় তাৰ ব্লাড টেষ্ট কৰা যায় তাৰ ওয়েট লোৱা যায় তাৰ সুগাৰ টেষ্ট কৰা যায় তাৰ বিপি চেক কৰা যায় তাৰ সব কি আছে কি নাই আমি ষ্টুডেণ্ট সকলকো তেনেকা চাব বিচাৰিছোঁ যিটো নেকি ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিবিলাকত কৰা হয় তেতিয়াহে আমি এটা জেনেৰেশ্যনক টাৰ্গেট কৰিব পাৰিম যাতে একজনো ল'ৰা ছোৱালী কোনো প্ৰব্লেমত পৰিব লগা নহয় ইয়াৰ পিছত আমাৰ ট্ৰাফিকিংটো আছে আজ যোৱা বছৰ 1 বছৰ আগত আমি দাঁতগাড়ীৰ ফালে প্ৰায় 52 জন শিশুবিলাকক ছিকিমৰ পৰা ৰেস্কিউ কৰি আনিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছিলে তেতিয়া পুলিচৰ ডাঙৰ ৰোল এটা আছিলে আৰু সেই শিশুবিলাক বেছি ডাঙৰ নহয় সৰু শিশু আছিলে সেই শিশুসকলক কিছুমানক মা দেউতাও পঠাইছে কিছুমানক পঢ়াম বুলি লৈ যাই পেলাই তাতে বাচন মাজিবলৈ দিছে ঘৰৰ কাম কৰিবলৈ দিছে এতিয়াও মানে এইবিলাক পৃথিৱীত ডাঙৰ খাও এইটো কাৰ্স হয় তো ইয়াৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব আৰু উদ্ধাৰ কৰিব লাগিলে তেখেতসকলৰ মাক দেউতাককো আমি সাপোৰ্ট কৰিব লাগিব বহুত মাক দেউতাই যোৱাকালি মই নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্ৰগ্ৰামত গৈছিলোঁ আৰু তাত যিটো ফাৰ্ষ্ট ফৰ্ম দিছিলোঁ প্ৰপত্ৰ তেতিয়া মই ছোৱালীজনক সুধিছোঁ যে তোমাৰ ঘৰ ক'ত তাই কৈছে অমুকত কোন আছে দেউতা নাই অকল মা আছে তো মায়ে তাইক মানে কলেজত পঢ়াইছে আজি চৰকাৰৰ ভাল আঁচনি অহাৰ কাৰণে পঢ়িব পাৰিলে কিন্তু আগতেতো অসুবিধা হৈ গ'ল এতিয়া তো তেনেকুৱা বহুত ষ্টুডেণ্টবিলাকক মই সোধোঁ সেইদিনা এখন স্কুলত পানেৰীত মই গৈছিলোঁ তাত শিশুৱে আহি কৈছে যে আমাৰ মিড ডে মিল বনোৱা ঘৰটো নাই মিড ডে মিল খোৱা ঘৰে নাই তো মই চাবলৈ গ'লোঁ ছোৱালীজনক সুধিলোঁ তোমাৰ পেৰেণ্টছে কি কৰে ছোৱালীটো ক'লে যে মোৰ দেউতাই মানে কুঁহিয়াৰৰ এইটো ৰস ওলাই পেলাই বিক্ৰী কৰে তো ঠিকে আছে এইটোতো কাম কৰিবই লাগিব মই আকৌ সুধিলোঁ যে ভালকে চলি আছেনে ঘৰটো তাই ক'লে যে ইমান ভালকে চলা নাই ছাৰ বুলি সৰু কিন্তু তাই জানে কথাটো তো এই শিশুবিলাকক ডাইৰেক্টলি ইনডাইৰেক্টলি আমি কেনেকৈ ছাপোৰ্ট কৰিব পাৰোঁ এইটো চাব লাগিব আৰু ট্ৰাফিকিং দৰিদ্ৰৰ কাৰণে হয় বিভিন্ন কাৰণত হয় এই প্ৰব্লেমবিলাক ওলাব লাগিব আৰ্লি মেৰেজ আমাৰ ইয়াত চাইল্ড মেৰেজ বুলি নহয় তেনেকুৱা এই প্ৰথাবিলাক আমাৰ ইয়াত নাই কিন্তু আৰ্লি মেৰেজ হয় এইটো ট্ৰাইবেল ফেমিলিবিলাকত আদিবাসীবিলাকত বহুত আগতে হয় কিন্তু এতিয়া প্ৰায় বিভিন্ন কাৰণত হোৱা হৈছে আৰু চাইল্ড মেৰেজটো হ'লে বা আৰ্লি মেৰেজটো যদি হয় বিফৰ টাইম তেতিয়া এই ফেমিলিটো পংগু হয় এইটো মানে বহুত মানে উইক ফেমিলি হয় সব সাইডৰ পৰা এইটো ফিজিক্যাল সাইডৰ পৰাও বাকি সাইডৰ পৰাও তো সেইকাৰণে আমি এই প্ৰব্লেমবিলাক আমি লাহে শেষ কৰিব লাগিব আমাৰ ডিজেবল ফ্ৰেণ্ডলি বিটিআৰ মিছন বুলি কৰিছোঁ এই যিটো আমাৰ এটা সেকশনৰ পপুলেশ্যন আছে আমাৰ দাদা ভাইসকল যিসকলে বিশেষভাৱে সক্ষম সেই সকলৰ যিটো ডিগনিটি সেই সকলে যেনেকৈ আত্মসন্মান লৈ জীয়াই থাকিব লাগে লাইভলিহুডটো পাব লাগে আৰু সেই তেখেতসকলৰ কাৰণে বিভিন্ন সুবিধাবিলাক আমি কৰিব লাগিব যিসকলৰ মানে বেছি পাৰ্চেণ্টেজ 70-80% তেখেতসকলৰ বহুত জীৱনটো অসুবিধা হয় আৰু তেখেতসকলৰ একো দোষ নাই কিছুমান বিভিন্ন কাৰণত আমাৰ তেনেকুৱা এটা মানে মানুহৰ কিবা এটা পাৰ্টছ
কেতিয়াবা কিবা বেয়া হয় তো এই মানৱতাটো চাই পেলাই বা হিউমেনিটিটো লৈ পেলাই আমি মানুহ কোনোবা ওখ চাপৰ হ'ব পাৰে তাৰ কালাৰটো বেলেগ হ'ব পাৰে বিভিন্ন হ'ব পাৰে তো একে মানুহ হিচাপে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ গঢ়িব লাগিব সেইকাৰণে আমি ডেটাটো ওলাব দিছোঁ আৰু তাত আমাৰ কিছুমান ডিফাৰেণ্টলি এবল বিশেষভাৱে সক্ষম আমাৰ ভাই ভনীসকলকো ল'বলৈ দিছোঁ এই ডাটাবেছ বা পলিচি বনোৱাত কাৰণ তেখেতসকলে আৰু বেছি ভালকৈ ক'ব পাৰিব আগৰ সময়ত মানুহবিলাকে বহুত ঠাট্টা কৰা আছিলে লাহে লাহে সভ্যতা আগুৱাই গ'ল চবে বুজি পালে এতিয়া আমাৰ বড়োলেণ্ডত এনেকুৱা মানে প্ৰায় 27,000 30,000 পপুলেশ্যন আছে যিসকলক আমি অনাগত দিনত স্কিল ট্ৰেইনিং তেখেতসকলৰ এডুকেশ্যন তেখেতসকলৰ লাইভলিহুড এইবিলাক আমি মেনেজ কৰিবলৈ বিচাৰিছোঁ যাতে বড়োলেণ্ডত আমাৰ জন্ম পোৱা ডিফাৰেণ্টলি এবল বা বিশেষভাৱে সক্ষম আমাৰ ভাই ভনী দাদা ভাইসকলে ভালকৈ ইয়াতে জীয়াই থাকিব পাৰে ইয়াৰ লগতে বড়োলেণ্ড ওমেন এম্পাৱাৰমেণ্ট মিছন এটা আমি লৈছোঁ মহিলাসকল আগৰ পৰিৱেশ নাই এতিয়া সেল্ফ হেল্প গ্ৰুপ হ'ল বেলেগ বেলেগ মানে কমিউনিটি কেডাৰ হ'ল মহিলাসকলে বিভিন্ন কামবিলাক কৰিব পাৰে এতিয়া বাট ষ্টিল আমাৰ মহিলাসকলক আৰু আগুৱাই আনিব লাগিব যিসকল মহিলা কম পঢ়ি পেলাই বিবাহ হৈছে তেখেতসকলৰ উপাৰ্জনৰ কাৰণে কোনো স্কোপ নাই আমাৰ ইয়াত ডাঙৰ ইণ্ডাষ্ট্ৰী নাই কোনো কোম্পানী নাই তো আমি তেখেতসকলৰ লাইভলিহুডটো মেনেজমেণ্ট কেনেকৈ কৰি আছে তেখেতসকলৰ মিনিমাম উপাৰ্জনটো কেনেকৈ কৰি আছে এইটো চাব লাগিব এতিয়াও মানে পুৰুষবিলাক য'ত কম উপাৰ্জন হয় কোনোবা পুৰুষ এজনৰ যদি কিবা বেমাৰ হয় সি তাৎক্ষণিকভাৱে 1 ঘণ্টাত ঔষধ কিনি আনি খায় মোৰ পেটৰ বেমাৰ হৈছে খালে মহিলাটো কিন্তু 4 ঘণ্টা 5 ঘণ্টা ৰখিব লগা হয় 2বাৰ 3বাৰ ক'ব লগা হয় মোৰ অলপ পেট বিষাইছে মানে ঔষধ আনিব লাগিছিলে ৰবাচোন অলপ সময় পানী চানি খাই ৰখি থাকা আৰু আবেলি ক'লে মোৰ পেট বিষটো ভাল নহ'ল তেনেহ'লে ডক্টৰৰ তাতে যাব লাগিব কিন্তু লৈ যাম বুলি বহুতে নকয় লগে লগে কিন্তু সি যদি ইকনমিকেলি অলপমান চাউণ্ড হয় তো নিজৰ কামটো নিজে কৰিব পাৰে ছোৱালীক কিবা এটা ড্ৰেছ দিব লাগে ল'ৰাক কিবা এটা ড্ৰেছ দিব লাগে ৰখি থাকিব লগা হয় আলহী আহিছে কিবা এটা খুৱাব লাগে সিটোকো মানে সুধিব লগা হয় যে মই মাছ 1 কিলো আনিব লাগিছিল আলহী আহিছিলে ফোন চন কৰি সুধিব লাগিব যদি নাপায় আৰু ৰখি থাকিব লাগিব এতিয়াও মানে বহুত সমস্যা আছে মই এনেই কমন সমস্যাটো কৈছোঁ আৰু ডাঙৰ ডাঙৰ সমস্যা আছে সো ওমেনসকলক এম্পাৱাৰ্ড কৰিব লাগিব এজন ওমেন এম্পাৱাৰ্ড হোৱাৰ লগে লগে সি যিটো ঘৰত তাই যিটো ঘৰত থাকে এজন যি গৃহিণী হয় বা এজন বোৱাৰী হয় বা এজন ছোৱালী হয় বা এজন মাক হয় সেই পৰিয়ালটো বহুত ভাল হৈ যায় তো সেইকাৰণে মহিলাক এম্পাৱাৰ্ড কৰাটো অত্যন্ত দৰকাৰ আমি সেইকাৰণে 26টা জনগোষ্ঠীৰো আমি মহিলাসকলক সিলেকশ্যন কৰিব লাগে আমাৰ বাইদেউ ভনীসকলক বুলি কৈছোঁ কাৰণ সেই জনগোষ্ঠীৰ আবেগ অনুভূতিটো সেই জনগোষ্ঠীৰ মানুহে বেছি বুজি পাব কিছুমানে ভাষাও বুজি নাপাব পাৰে কিছুমানে গাঁওবিলাকত ধৰি লওক সান্থালী আমাৰ কমিউনিটি আছে এজন যদি অসমীয়াত কথা পাতে বুজি নাপাবও পাৰে যদি সান্থালী ছোৱালীয়ে হয় আধা প্ৰব্লেমটো তাই বুজিয়ে পালে বাকীখিনি অলপ সোধা পোছা কৰি এই সমস্যাখিনি ভালকৈ লিখিব পাৰিব তেনেকা সেইকাৰণে সব কমিউনিটিৰ পৰা আমি লোৱাৰ কথাটো কৈছোঁ যে যাতে মহিলাৰ সমস্যাখিনি ওলাব লাগে নৰ্মেলি আমাৰ মহিলাৰ সমস্যা আছে বুলি কৈ থাকিলে নহ'ব আজিৰ তাৰিখত কি সমস্যা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ কাৰণে বেটি বাচাও বেটি পঢ়াও যি এটা ভাল এটা মানে প্ৰগ্ৰাম লৈছে ইয়াৰ লগত সংগতি ৰাখি আজি বহুত বেলেগ প্ৰগ্ৰামবিলাক ৰাজ্য চৰকাৰবিলাকো লোৱা হৈছে আমি ইয়াত বিচাৰিছোঁ যে স্পেচিফিক ইণ্টাৰভেনশ্যন টাৰ্গেটেড এটা জায়গাত আমি যাতে মানে হিট কৰিব পাৰোঁ বা সেই জায়গাত যাই পেলাই আমি কামটো কৰিব পাৰোঁ তেনেকা ৰিয়েল টাইম ডেটাটো আমি ওলাব বিচাৰিছোঁ ঠেংফাকৰি ডিজিটেল চেম্পিয়ন সেইটো আমাৰ 3 বছৰ আগতে লোৱা মিছন আছিলে দেৰিকৈ আৰম্ভ হৈছে তাত আমি এইটো স্পেচিয়েলি মানে যিসকল ঘৰত বিয়া হয় আমাৰ মহিলাসকল আছে মোবাইলটোতো আজিকালি সবে জানে মোবাইলত ফোন কৰিব ফটো তুলিব হোৱাটছআপ কৰিব এটা তাতকে এটা মোবাইলত আৰু বহুত কাম কৰিব পাৰে আজিকালি ইলেক্ট্ৰিক বিল দিয়ে কিবা কিবি কৰে আৰু টেলিমেডিচিন কৰিব পাৰে আজিকালি টেলিমেডিচিন ধৰ আমাৰ গ্ৰাম্য অঞ্চলত আছো 20 কিলোমিটাৰ দূৰত মানে ডক্টৰৰ তাত যাব লাগে 30 কিলোমিটাৰ দূৰত হঠাৎ কোনোবা এজনৰ বেমাৰ হ'ল আজিকালি বহুত ডাঙৰ হস্পিটেলবিলাকে টেলিমেডিচিন কৰি আছে তো তাত
ফোনেদি কণ্টেক্ট কৰি বেমাৰীটোক মানে দেখাই পেলাই ভিডিঅ' কল কৰি কোন জায়গাত বেমাৰটো হৈছে, বেমাৰৰ নেচাৰটো, চিমটমটো কি, এইটো যদি ভালকে দেখাই দিব পাৰে, তাৰে পৰাই প্ৰেছক্ৰিপশ্যন কৰিব পাৰে যে এইটো ঔষধটো দিয়ক বুলি কেনে। তো মহিলাজন যদি ভাল ডিজিটেলি এক্সপাৰ্ট হয়, এই কামবিলাক কৰিব পাৰে। আজিকালি কি আছে, ইকনমিক লিটাৰেচি, ফাইনেন্সিয়েল লিটাৰেচিৰ কথা আহিছে, তাত ডিজিটেল কথাটো জানিব লাগিব যে ফাইনেন্সটো কেনেকৈ মেনেজ কৰিব লাগে। বিভিন্ন আজি নতুন নতুন ডেভেলপমেণ্ট আহিছে, AIৰ কথা আহিছে, কিবা এটা যদি কথা বুজি নাপায় এইটো ওলাই চাব পাৰে। বহুতখিনি সুবিধা আছে। আমাৰ সময়টো আচলতে বিশ্বায়ন হোৱাৰ লগে লগে আৰু সায়েন্স আৰু টেকনলজিটো আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সময়টো বহুত ভাল আৰু বহুত সহজ হৈছে আমাৰ জীৱনটো। খালি এইটো বেয়া ব্যৱহাৰ কৰিব নালাগে। বহুতে মোবাইলটো বেয়া ব্যৱহাৰ কৰে, আজি গুগলবিলাক, ইউটিউববিলাক, ফেচবুকবিলাক বেয়া ব্যৱহাৰ কৰে। ইয়াৰ কাৰণে বেলেগ এজনে কষ্ট পায়, নোহোৱা কথাবিলাককো লক্ষি থাকে। আমি সেইবিলাকে চাই ব্যস্ত হওঁ আৰু আমাৰ সিদ্ধান্তবিলাক ভুল হয়। যেতিয়া মোবাইল নাছিলে আমি কিতাপ পঢ়ি চাই যিটো আছিলে একদম সঠিক সিদ্ধান্ত। আজিকালি মই কাকবা বেয়া পাওঁ, মই আমাৰ ছেক্ৰেটাৰীক বেয়া পাওঁ, ছেক্ৰেটাৰী কিবা এটা ফটো বনাই দিলোঁ AIত, অলপ বিকৃত ধৰণৰ, তেখেতৰ নোহোৱা কথা এটা লিখি দিলোঁ। এনেকুৱা কৰি পেলাই এটা সমাজখনত বেয়া ইম্পেক্ট কৰিছে। মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি যি কৰিব লাগে ভাল, যি কৰিব পাৰে ভাল কৰিব লাগে, কিন্তু বেয়া কৰিব নালাগে, বেয়া কৰিব নালাগে। আমি আগতে হাইস্কুলত ওৱান সেইং প্লিজ বুলি এটা আমাৰ প্ৰ'জ আছিলে, আমি কিতাপত পঢ়িছিলোঁ, প্ৰবন্ধ এটা আছিলে, ওৱান সেইং প্লিজ। আমাৰ ইয়াত প্লিজো নাই, চৰিও নাই, এইবিলাক একো নাই ইয়াত। এই কাৰণে আমাৰ যি কয় অলপ খঙতে কোৱাৰ নিচিনা হয়, হেট এৰি দে বুলি ক'ব, হয়নে? ৰাস্তাত গৈ আছো, কোনোবা আগত থিয় দি আছে, হেট এৰি দে বুলি ক'ব। তো বেলেগ অলপ মানে বেলেগ কাণ্ট্ৰিৰ মানুহবিলাকে ক'ব মানে এক্সকিউজ মি বুলি, প্লিজ মানে মোক চাইড দিয়ক বুলি ক'ব। কিবা এটা হ'ল, চৰি দে বুলি কেনে, তো এনেকৈ ক'ব। কিন্তু আমাৰ ইয়াত চৰি কোৱাৰো মানে নিয়ম নাই। চ' এজন মানুহে যেতিয়া এজনক খং কৰে, এই খংটো বেলেগত যায়, বেলেগত যায়, বেলেগত যায়, এনেকুৱা ষ্টৰিটো আছিলে মানে ওৱান সেইং প্লিজ। এতিয়া সেইকাৰণে আজি আমি এটা সুস্থ, শান্তি আৰু প্ৰগ্ৰেছিভ এটা উন্নয়নৰ এটা ছ'চাইটি বনাব বিচাৰিছোঁ। শান্তি কেনেকৈ আহিব? চবে শান্তিৰ গান গাব লাগিব, তেতিয়াহে শান্তি আহিব। চবে অশান্তিৰ গান গালে শান্তি নাহিব। মৰম চবে দিলেহে মৰম আহিব। আজি মানুহবিলাকে চবে খঙে দিলে খঙে আহিব, উল্টাটো জুই দিলে জুয়ে আহিব, জুইত পানী আনিব লাগিব। সেইকাৰণে আগত পৃথিৱীত যোৱা 100 বছৰত কি ভুল হৈ গ'ল, 50 বছৰত কি ভুল হৈ গ'ল, 20 বছৰত কি ভুল হৈ গ'ল, সেইটো আমি ৰিপিট কৰিব নালাগে। আহি থকা সময়ত কি ভাল কৰিম, সেইটোকে আমি কথা পাতিব লাগে। তো সেইকাৰণে পৃথিৱীত মানৱ জাতিটোৱে এক সমান, কোনো ডিফাৰেঞ্চ নাই। জন্মৰ পৰত আমি একে, ইয়াৰ পিছতে আমি জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ এইবিলাক কৰি লৈছোঁ। কিন্তু আমি মানৱতাটো লৈ আগবাঢ়িব লাগিব। সেইকাৰণে যোৱা 30-40টা বছৰত আমাৰ বহুত ভাইলেন্স হৈ পেলাই বহুত ক্ষতি হৈ গ'ল। এই ক্ষতিটো আমি পূৰণ কৰিব নোৱাৰোঁ। যাৰ 5000 মানুহ মৰি গ'ল, যাৰ ঘৰত ডেকা ল'ৰা মৰি গ'ল, শ্বহীদ হৈ গ'ল, যাৰ মাৰ চকুটো মানে চকু পানী পৰিলে আজিলৈকে বুকুটো উদাং উদাং পাই আছে, সেইটো আমি পূৰা কৰিব নোৱাৰোঁ। কিন্তু আহি থকা সমাজখন আমি ভাল কৰিব পাৰোঁ। যাৰ মানে দুজনকৈ পুত্ৰ মৰি গ'ল, সেই মাক আমি ঘূৰাই আনি দিব নোৱাৰোঁ তেওঁৰ পুত্ৰ, কিন্তু সেই মাজনীয়ে যাতে মৰাৰ আগত ভাল এটা সমাজ দেখা পাই যায়। মোৰ মা ক'ব জানা নাছিলে যে তুমি কলেজত পঢ়া, ইউনিভাৰ্চিটিত পঢ়া, ডাঙৰ চাকৰি কৰা। কিন্তু আমাৰ জেনেৰেশ্যনটো আমি যিহেতু দেখিলোঁ, আমাৰ ভাই, আমাৰ আহি থকা জেনেৰেশ্যন, আমাৰ পুত্ৰ নাতি পুতিবিলাকক এটা ভাল সমাজ, ভাল শিক্ষা, ভাল সংস্কাৰ আমি দি যাব লাগিব। গতিকে যি কাম কৰিব আহিছোঁ এটা পজিটিভ চিন্তা লৈ মই আপোনালোকক চবকে অনুৰোধ কৰিছোঁ যে সকলো যাতে পজিটিভ এটা চিন্তা লৈ যায়। আৰু কাৰোবাৰ পৰা কথা এটা ওলাব লাগিলে অলপ যদি ৰাপ ব্যৱহাৰ কৰে কথা নোলাব। কিন্তু মানে পৃথিৱীখন বহুত ভাল, কিন্তু যিসকল চিম্পল মানুহ, চিম্প্লিচিটি আৰু অনেষ্টি, চিম্প্লিচিটি এণ্ড অনেষ্টি, চিম্প্লিচিটি এণ্ড অনেষ্টি, অনেষ্ট উইথ চেল্ফ, অনেষ্ট উইথ আদাৰ্ছ। আমি বেলেগক বেয়া ব্যৱহাৰ কৰা মানে ইউ আৰ নট অনেষ্ট উইথ ইউৰ চেল্ফ অলছ'। কাৰণ তুমি বেলেগক বেয়া ব্যৱহাৰ কৰালৈ ইন ৰিটাৰ্ণ তুমি আজি নহয় কালি বেয়া ব্যৱহাৰ পাবাই পাবা। তো সেইকাৰণে বি অনেষ্ট উইথ চেল্ফ অলছ'। মই আজি প্ৰমোদ বড়ো আপোনালোকৰ আগত থিয় দি আছোঁ।
মই প্ৰমোদ বড়ো বুলি কোৱা মানুহজনক মই কেনেকৈ লৈ যাম মই চাব লাগিব মই এই মানে মোৰ বডিটো ক'ত ইউজ কৰিম মই মোৰ ব্ৰেইনটো ক'ত ইউজ কৰিম মই এই ব্ৰেইনটো যদি মই বেয়া কামত ব্যৱহাৰ কৰোঁ মোৰ জীৱনৰ মিনিংটো একো নাথাকিব মোৰ জন্মটো ঈশ্বৰে কিয় দিছিলে মই নিজকে সুধিব লাগিব আপোনালোকে নিজকে সুধি চাওক চবে যে কিয় জন্ম দিছে পৃথিৱীত কিবা এটা কাম দিছে সো সেই কামটো কৰিব লাগিব আৰু পোৱা নোপোৱা হোৱা নোহোৱাক লৈ পেলাই ইমান ঘাবৰাব নালাগে আমাক ঈশ্বৰে জন্মও দিছে ৰাস্তাও দেখাইছে এই ৰাস্তা দি কৰি গৈ থাকিলে আমি এটা সময়ত নিজৰ বিচৰা এটা মানে যিটো স্যাটিসফ্যাকশন এটো আমি পাম সফল বিফলটো সদায় ভাবিব নালাগে কম্পিটিশনত সদায় যাব নালাগে আমাৰ জীৱনটো কম্পিটিশনৰ কাৰণে নহয় আমাৰ জীৱনটো ভালকে জীৱন যাপন কৰিবলৈ ঈশ্বৰে পঠাইছে গতিকে ভাল কাম কৰিবা আৰু এই কাম আজি যে ইটো যিটো ইনিচিয়েটিভ লৈছে ইটো কত হোৱা নাই আগতে কোনবা এনজিও বিলাকে সৰকাৰে কিবা ডাটা উলাই এই ডাটা বিলাকত অলপমান টটাটয়াকে উলাই দিয়াৰ কাৰণে কিছুমান ডাটা কাৰেক্ট হয় কিবা ৰং হয় বহু কোনো ডাটাই 100% কাৰেক্ট নহয় তো এই কাৰণে আমি চাব বিচাৰিছো যে ইয়াত ডাটা বিলাক কেনেকৈ কাৰেক্ট কৰিব পাৰে গতিকে আপোনালোকে কামটো হাৰবাৰী হৈছে বা টাইমত ওপৰৰ পৰা ক'ব পাৰে যে অহাকালি লাগে আজিয়ে লাগে সেই বুলি মানে ডাটা বিলাক কৰা মানে কি কয় ভুল ডাটা বিলাক দিব নালাগে তেতিয়া সিদ্ধান্তটো ভুল হৈ যাব ওপৰৰ পলিচিটো ভুল হৈ যাব এই কাৰণে অলপ ওয়ার্ক কৰিবা আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট পাব সবে এই কাম বিলাক কৰি এক্সপেৰিয়েন্স সাৰ্টিফিকেট পাব পাই ফলাই আকৌ কাম কৰিব পাৰিব মই আশা ৰাখিছো যে এইবাৰ আমি 100 ফেলোশিপ এইবাৰ আমি 100 ফেলোশিপ লৈ পেলাই 4 বছৰ সৰকাৰ চলালো ফেলোজ যি সকলে আমাৰ হাত হিচাপে আমাক সহায় কৰিছে ব্ৰেইন হিচাপে সহায় কৰিছে ইয়ং লৰা ছোৱালী আমি লৈছো ব্ৰিলিয়েন্ট যিবিলাকে বেলেগ বেলেগত কাম কৰা 100 জন লৰা ছোৱালী লৈ কাম কৰিছো মই আশা ৰাখিছো নেক্সট সৰকাৰত 1000 ফেলোজ লৈ পেলাই কাম কৰিম আমি যি সকলে নেকি 24/7 সৰকাৰক সহায় কৰিব পাৰে সো তেনেকা বহুত সংস্কাৰমূলক কামবিলাক হৈ আছে মই দীঘলীয়া কথা ক'ব বিচৰা নাই মই ধন্যবাদ জনাইছো আমাৰ ডিপাৰ্টমেন্টৰ বিষয়াসকলক মই ধন্যবাদ জনাইছো এনআৰডিএছ যিয়ে দায়িত্ব লৈছে মই আশা ৰাখিছো তেখেত সকলে এই কামটো খুব সিনচিয়াৰলি আৰম্ভণিৰ পৰা শেষলৈকে ভালকে কৰিব আৰু এটা কোৱালিটি ডাটা আমি কালেকশন কৰিব পাৰিম বা আমি যোগত কৰিব পাৰিম যিয়ে নেকি অনাগত দিনত আমাৰ পলিচিত বহুত সহায় কৰিব মই সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকৰ আহি থকা দিনবিলাক আহি থকা ভৱিষ্যতবিলাক ভৱিষ্যত সময়খিনি যাহাতে সফল হয় শান্তি সমৃদ্ধি আৰু ভাল এটা সাকসেসফুল হয় হেতুকে মই এটো মই আপোনালোকৰ ওচৰত মানে কৈ পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ